এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীৰ মাৰ্চ মাহৰ দৰমহা সম্পৰ্কত গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা WT মেছেজ প্ৰেৰণ কৰিছে 27 মাৰ্চ তাৰিখে আৰু সকলো ট্ৰেজাৰী অফিচলৈ এই WT মেছেজ প্ৰেৰণ কৰিছে। এই WT মেছেজত দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। ইয়াত উল্লেখ কৰিছে যে বিলছ আৰু চেকসমূহ ট্ৰেজাৰী অফিচত ৰিচিভ কৰাৰ শেষ তাৰিখ 29 মাৰ্চ ধাৰ্য কৰিছে আৰু 29 মাৰ্চ আৰু 31 মাৰ্চ যিহেতু বন্ধ আছে, এই বন্ধটো ট্ৰেজাৰী অফিচসমূহ খোলা ৰাখিবৰ বাবে ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলক নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ 29 আৰু 31 মাৰ্চতো ট্ৰেজাৰী অফিচসমূহ নৰ্মেল ডেৰ দৰে খোলা ৰখা হ'ব আৰু বিলসমূহ 29 মাৰ্চৰ ভিতৰত জমা ৰাখিবৰ বাবে নিৰ্দেশনা দিয়া হৈছে। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।